Hello everyone, welcome to Study for Change channel স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আসামিয়াৰ বুকখনৰ পৰা পাৰ্ট নম্বৰ 69 আলোচনা কৰিম। এই গোটেইকেইটা কুৱেশ্যন আহি থকা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে লগতে আসাম পুলিচৰ বাবেও অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আৰু যদি আপোনালোকে এই আসামিয়াৰ বুকখনৰ আগৰ পাৰ্টকেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে Question number 1. Syed Abdul Malik won Sahitya Academy Award for his novel. Syed Abdul Malike কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ আছে লাছা গু, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী আৰু প্ৰাণ সমুদ্ৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, অঘৰী আত্মাৰ কাহিনী। ছাইয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী কিতাপখনৰ কাৰণে 1972 চনত সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিলে। লগতে মনত ৰাখিব প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে যতীন্দ্ৰনাথ দুৱৰাদেৱ। তেখেতে বনফুল নামৰ উপন্যাসখনৰ বাবে 1955 চনত সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিলে। ইম্পৰ্টেণ্ট পইণ্ট হয়, এইটো বহুতবাৰ পৰীক্ষাত আহিছে। প্ৰথমজন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰাদেৱ। তেখেতে বনফুল কিতাপখনৰ কাৰণে 1955 চনত সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিলে। আৰু ছাইয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী কিতাপখনৰ উপন্যাসখনৰ বাবে 1972 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2. হু ইজ দ্য ফাৰ্ষ্ট আছামিজ লেডি হু উইন জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অপশ্যন এ আছে নলিনীবালা দেৱী, মামণি ৰয়ছম গোস্বামী, পূজা বৰুৱা, হীৰা শৰ্মা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, মামণি ৰয়ছম গোস্বামী। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া মহিলা হৈছে মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীদেৱে 2000 চনত জ্ঞানপীঠ এৱাৰ্ডটো লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3. শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড ইজ কনফাৰ্ড বাই? শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে প্ৰদান কৰে? অপশ্যন এ আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, গভৰ্ণমেণ্ট অফ আছাম। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাটো প্ৰদান কৰে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4. হু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড ইন 1983 ফৰ পয়েট্ৰি বুক সুদীৰ্ঘ দিন আৰু ঋতু? 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ আছে নিৰ্মল প্ৰভা বৰদলৈ, সুদক্ষিণা শৰ্মা, অনুপমা ভট্টাচাৰ্য, নলিনীবালা দেৱী। ইয়াৰ অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, নিৰ্মল প্ৰভা বৰদলৈ। তেখেতে 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখনৰ বাবে সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিল। লগতে মনত ৰাখিব নিৰ্মল প্ৰভা বৰদলৈদেৱক নীলা বাইদেউ বুলিও জনা যায়। পৰীক্ষাত কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিখন কাৰ? তেতিয়া মই এনচাৰটো মনত ৰাখিব নিৰ্মল প্ৰভা বৰদলৈদেৱৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5. হু ইজ দ্য অথৰ অফ দ্য নভেল অস্তৰাগ? অস্তৰাগ উপন্যাসখনৰ লেখক কোন? অপশ্যন এ আছে হোমেন বৰগোহাঁই, নিৰুপমা বৰগোহাঁই, মহিম বৰা, ৰেৱতী মোহন দত্ত চৌধুৰী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, হোমেন বৰগোহাঁই। অস্তৰাগ উপন্যাসখনৰ লেখক হৈছে হোমেন বৰগোহাঁইদেৱ। হোমেন বৰগোহাঁইদেৱে 1978 চনত পিতা পুত্ৰ উপন্যাসখনৰ বাবে তেখেতে 1978 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6. আছামিজ চিনেমা অলছো নন এজ? অসমীয়া চিনেমা কি নামেৰেও জনাজাত? কুৱেশ্যনটো ইজি হ'ব পাৰে আপোনালোকৰ বাবে, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনে পৰীক্ষাত আহিব পাৰে। অপশ্যন এ আছে টলিউড, জলিউড, বলিউড, কলিউড। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, জলিউড। অসমীয়া চিনেমাক জলিউড নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7. দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম টু ৰিচিভ প্ৰেচিডেণ্ট চাৰ্টিফিকেট অফ মেৰিট? ৰাষ্ট্ৰপতি যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰা প্ৰথমখন অসমীয়া ছবি কোনখন? অপশ্যন এ আছে পিয়লি ফুকন, ভাগ্য, আজালি নবৌ, সতী বেউলা। ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, পিয়লি ফুকন।
পিয়লি ফুকন হৈছে প্ৰথমখন অসমীয়া ছবি যিখনে ৰাষ্ট্ৰপতি যোগ্যতাৰ প্ৰমাণপত্ৰ বা প্ৰেচিডেণ্ট অফ চাৰ্টিফিকেট মেৰিট লাভ কৰিছে আৰু এই পিয়লি ফুকনৰ প্ৰডিউচাৰ বা পৰিচালক আছিলে ফণী শৰ্মা মনত ৰাখিব ফণী শৰ্মাদেৱ নেক্সট কুৱেশ্যন নম্বৰ 8 হু one was the first Assamese film to own President Silver Medal for Best Features Film শ্ৰেষ্ঠ ছবিৰ বাবে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কোনখন আছিল অপচন এ আছে পুবেৰুণ শকুন্তলা মণিৰাম দেৱান ৰঙা পুলিচ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ ডি ৰঙা পুলিচ হৈছে প্ৰথমটো অসমীয়া ছবি যিটোৱে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছে এই ৰঙা পুলিচ ছবিখন 1958 চনত মুক্তি লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দ্য নেম অফ আহোম ৰয়েলটি বাৰিয়েল মাউণ্টছ আহোম ৰজাগৰীয়া সমাধি টিলাবোৰক কি নামেৰে জনা গৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ বি মৈদাম আহোমৰ ৰজাগৰীয়াসকলক য'ত সমাধি দিয়া হৈছিলে তাক মৈদাম বুলি জনা গৈছিল নেক্সট কুৱেশ্যন নম্বৰ 10 দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ইন আছাম ৱাজ ষ্টাৰ্টেড বাই অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' কোনে আৰম্ভ কৰিছিল অপচন এ আছে গুৱাহাটী ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি KKH ষ্টেট অপেন ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ চি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' চেণ্টাৰ আৰম্ভ কৰিছিলে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে নেক্সট কুৱেশ্যন আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কুৱেশ্যন নম্বৰ 11 হোৱাট ৱাজ দ্য কেপিটেল অফ পালা ডাইনেষ্টি পাল বংশৰ ৰাজধানী কি আছিল অপচন এ আছে বিশ্বনাথ শদিয়া দুৰ্জয়া নান অফ দিছ ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ চি দুৰ্জয়া হৈছে পাল বংশৰ ৰাজধানী আছিল নেক্সট কুৱেশ্যন নম্বৰ 12 দ্য ফাৰ্ষ্ট কিং অফ পালা ডাইনেষ্টি ইন কামৰূপা ৱাজ কামৰূপত পাল বংশৰ প্ৰথম ৰজা কোন আছিল অপচন এ আছে নীতিপালা গৌপালা বজ্ৰপালা ব্ৰহ্মপালা ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ ডি ব্ৰহ্মপালা হৈছে কামৰূপৰ পাল বংশৰ প্ৰথমজন ৰজা আছিল বহুতে ইয়াৰ আনসাৰটো গৌপালা বুলি ক'ব কিন্তু গৌপালা হৈছে ভাৰতৰ অইন ৰাজ্যবিলাকত গৌপালাই পালা ডাইনেষ্টি গঠন কৰিছিলে কিন্তু কামৰূপৰ বাবে ব্ৰহ্মপালা হ'ব শুদ্ধ আনসাৰ চ' কামৰূপত পাল বংশৰ প্ৰথমজন ৰজা আছিলে ব্ৰহ্মপালা নেক্সট কুৱেশ্যন নম্বৰ 13 হু ৱাজ দ্য ৰাজমন্ত্ৰী ফুকন অৰ প্ৰাইম মিনিষ্টাৰ ডিউৰিং দ্য ৰেইন অফ চুলিকফাৰ দিনত ৰাজমন্ত্ৰী ফুকন বা প্ৰধানমন্ত্ৰী কোন আছিল অপচন এ আছে লাচিত বৰফুকন লালুখোলা বৰফুকন মোমাই তামুলী বৰবৰুৱা বতন চন্দ্ৰ বৰফুকন ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ বি লালুখোলা বৰফুকন চুলিকফাৰ দিনত ৰাজমন্ত্ৰী ফুকন বা প্ৰধানমন্ত্ৰী আছিলে লালুখোলা বৰফুকন হৈছে মোমাই তামুলীৰ ল'ৰা লগতে মনত ৰাখিব চুলিকফাৰ আন এটা নাম হৈছে ল'ৰা ৰজা নেক্সট কুৱেশ্যন নম্বৰ 14 Which of the following Ahom king initiated a land measurement scheme for the first time? তলৰ কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে ভূমি জোখ-মাখৰ আঁচনি আৰম্ভ কৰিছিল অপচন এ আছে ৰুদ্ৰসিংহ প্ৰতাপ সিংহ গদাধৰ সিংহ চুহুংমুং ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ চি গদাধৰ সিংহই আহোমৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে ভূমিৰ জোখ-মাখৰ আঁচনি আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 15 হু ৱাজ আহোমছ ৱাৰ লিডাৰ ইন দ্য বেটেল অফ ইটাখুলি অপচন এ আছে লাচিত বৰফুকন লালুখোলা বৰফুকন দিহিঙীয়া আলুন বৰবৰুৱা চিলাৰায় ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ চি দিহিঙীয়া আলুন বৰবৰুৱা ইটাখুলিৰ যুদ্ধত আহোমৰ সৈন্যৰ নেতা আছিলে দিহিঙীয়া আলুন বৰবৰুৱা ইটাখুলিৰ যুদ্ধটো আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল লগতে চনটো মনত থাকিব 1682 চনত আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ যুদ্ধটো সংঘটিত হৈছিল আৰু মোগলৰ হৈ নেতৃত্ব দিছিলে ৰাম সিংহই নেক্সট কুৱেশ্যন নম্বৰ 16 হু ৱাজ ন'ন এজ লাই কোৱৰ বিফৰ হি বিকেম দ্য কিং অফ আহোম কিংডম আহোম ৰাজ্যৰ কোনজনক ৰজা হোৱাৰ আগতেই লাই কোৱৰ নামেৰে জনাজাত আছিল অপচন এ আছে গদাধৰ সিংহ ৰুদ্ৰসিংহ
শিৱসিংহ প্ৰমত্তসিংহ ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি ৰুদ্ৰসিংহ ৰুদ্ৰসিংহক ৰজা হোৱাৰ আগতেই লাইকোৱাৰ নামেৰে জনাজাত আছিল নেক্সট question number 17 which of the following district of Assam has the lowest literacy rate অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন অপশ্যন এ আছে ধুবুৰী ডিমা হাছাও কাৰ্বি আংলং হাইলাকান্দি ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ ধুবুৰী ডিস্ট্ৰিক্ট ধুবুৰী জিলা হৈছে অসমৰ জিলাসমূহৰ ভিতৰত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন আৰু অসমৰ জিলাসমূহৰ ভিতৰত সাক্ষৰতাৰ হাৰ সৰ্বাধিক হৈছে কামৰূপ মেট্ৰত অসমৰ ভিতৰত সাক্ষৰতাৰ হাৰ সৰ্বাধিক আৰু সৰ্বনিম্ন হৈছে ধুবুৰী জিলা নেক্সট question number 18 how many countries share international borders with Assam অসমৰ সৈতে কিমানখন দেশৰ আন্তৰ্জাতিক সীমাৰেখা আছে অপশ্যন এৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ সি 2 দুখন অসমৰ সৈতে বিদেশী দুখন ৰাষ্ট্ৰ জড়িত হৈছে এই দুখন দেশ হৈছে ভূটান আৰু বাংলাদেশ বিগ বছ মনত ৰাখিলেই এই দুখন মনত ৰাখিব ভূটান আৰু বাংলাদেশ নেক্সট question which of the following is not connected by borders of Assam তলৰ কোনখন অসমৰ সীমাৰেখাৰ সংযুক্ত নহয় মানে অসমৰ সীমাৰ লগত লাগি থকা নাই অপশ্যন এ আছে ভূটান অৰুণাচল প্ৰদেশ নাগালেণ্ড ছিকিম ভূটান এটা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী এটো অসমৰ লগত লাগি আছে অৰুণাচল প্ৰদেশ অসমৰ লগত লাগি আছে নাগালেণ্ড অসমৰ লগত লাগি আছে কিন্তু ছিকিম অসমৰ লগত লাগি থকা নাই সো কোৱেশ্চন হৈছে অসমৰ লগত কোনখন সীমা লাগি থকা নাই ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি ছিকিম হৈছে অসমৰ লগত সীমাৰেখা ভাগ বতৰা কৰা এখন ৰাজ্য নেক্সট question number 20 in China river Manas is known by চীন দেশত মানস নদী কি নামেৰে জনা যায় অপশ্যন এ আছে চাংপো কুৰিছু নিয়ামজেং ইয়াৰলং চাংপো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ সি নিয়ামজং চীন দেশত মানস নদীক নিয়ামজং বুলি জনা যায় আজিৰ একেটা কোৱেশ্চন আছিলে আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ থ্যাংক ইউ ফৰ ওয়াচিং